ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদে পাহৰি যোৱা নাই শ্বহীদৰ তেজে আজি ৰক্তাক্ত কৰা অসমখনক। কিন্তু বিজেপি চৰকাৰৰ এই ভেঙুচালি ৰূপ কলেগাঁও আঞ্চলিক ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদে সহ্য নকৰে আৰু কলেগাঁওবাসী ৰাইজে সহ্য নকৰে। তেওঁলোকে যি আজি মিটিং কৰিব আহিছে নিৰ্বাচনী সভাৰ কাৰণে, ভাৰতীয় মানুহলৈ টকা পইচা দি আজি ইয়াত মিটিঙত বেগুচালি কৰিব আহিছে, ইয়াৰ কাৰণে আমি কোনো কাৰণত আমি ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদে সহ্য নকৰোঁ। আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাম। আমাৰ যেতিয়ালৈ উন্নয়ন নহ'ব, যেতিয়ালৈ সৰ্বসাধাৰণ মানুহে আজি পেটত গাঁঠি মাৰি ভাত খাই থাকিব লগা অৱস্থা হৈছে, এই ক্ষেত্ৰত আমাৰ কিন্তু তেজে আজি উতলি আছে। আৰু এই মজিয়াৰ পৰা সকীয়াই দিছোঁ, আমি আৰু ইয়াৰ পৰা ভয়ংকৰ আন্দোলন গঢ়ি তুলিম যেতিয়ালৈ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ ভেঙুচালি আমি কোনো কাৰণত সহ্য কৰা নহ'ব। ডাঙৰ ডাঙৰ পালি নেতাবিলাকক মুকলি প্ৰত্যাহ্বান দি আছিল ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদে। আহিছিল মানে নেকি ৰাইজৰ মাজত আলোচনা কৰিব আহিছিল নেকি উন্নয়নৰ কাৰণে? তেওঁলোকে আহিব নোৱাৰে। ডাঙৰ ডাঙৰ গাঁৱত পুলিচ অফিচাৰ লৈ আহিলে আমি অসমীয়া খিলঞ্জীয়াৰ কাৰণে জীয়াই আছোঁ, খিলঞ্জীয়া হৈ জীয়াই থাকিম আৰু অসমৰ ৰাইজে সদায় তীব্ৰভাৱে আন্দোলন কৰি থাকিব। BTC নহয়, অসমৰ গোটেই সমষ্টিতে হাৰিব লাগিব বিজেপি। গোটেই সমষ্টিতে হাৰিব লাগিব, অকল BTC নহয়, অল অসমৰ সমষ্টি হাৰিব লাগিব। আৰু ইয়াৰ প্ৰতিবাদ দিব অসমবাসী ৰাইজ। ইয়াৰ পৰা আমি আৰম্ভণি কৰিছোঁ, কলাইগাঁৱৰ পৰা আৰম্ভণি কৰিছোঁ। কলাইগাঁৱতো পৰিষদীয় সমষ্টি বাদে দিয়ক, অসমৰ গোটেই সমষ্টিতে হাৰিব লাগিব এই বিজেপি চৰকাৰত। অসমীয়া খিলঞ্জীয়া মানুহক কৰা প্ৰতাৰণা, খিলঞ্জীয়া মানুহক কৰা অত্যাচাৰ কোনো কাৰণত অসমীয়া ৰাইজে কোনো কাৰণত সহ্য নকৰে। মূল্যবৃদ্ধিয়ে হওক, উন্নয়নে হওক, কোনো কাৰণতে তেখেতসকলে কোনো কাম কৰিব পৰা নাই। মূল্যবৃদ্ধি, অত্যাৱশ্যকীয় সামগ্ৰী যি ধৰণে মূল্যবৃদ্ধি হৈছে, আজি সৰ্বসাধাৰণ মানুহ যে 1 কেজি পিঁয়াজ কিনিব নোৱাৰে, 1 কেজি আলু কিনিব নোৱাৰে। এফালে টকীয়া চাউল দিছে, আনফালে তেওঁলোকে পিঁয়াজৰ মূল্য 80 টকা 90 টকা কৰিছে, আলুৰ কেজি 50 টকা 60 টকা কৰিছে। কি কাৰণত কৰিছে? এই জাতীয় সংকটকালত আজি দুটাকৈ জাতীয় অনুষ্ঠান একত্ৰিত হৈছে। এই ক্ষেত্ৰত ৰাইজক কি আহ্বান জনাব? আজি আছু জাতীয়তাবাদী একেখন মঞ্চতে প্ৰতিবাদ কৰিছে, এয়া অসমৰ ৰাইজৰ শুভ লক্ষণ। এই ক্ষেত্ৰত কি ক'ব? এইটোৱে আহ্বান, ৰাইজে আহ্বান কৰিছে। গণতান্ত্ৰিক ৰাইজে আমাক নিৰ্দেশ দিছে, ৰাইজৰ নিৰ্দেশত আছু যুৱ ছাত্ৰ পৰিষদ চলে। আছু যুৱ ছাত্ৰ পৰিষদ ৰাইজৰ নিৰ্দেশত চলে। ৰাইজে নিৰ্দেশ দিছে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবৰ কাৰণে। গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছোঁ আৰু গণতান্ত্ৰিকভাৱে আন্দোলন কৰি গৈ থাকিম। ৰঞ্জিত দাসৰ সপোন BTC দখল কৰিবলৈ, এই সপোন বাস্তৱত পৰিণত হ'বনে? তেওঁ সপোন হৈয়ে থাকিব, হৈয়ে থাকিব, কাৰণ ৰাইজে আমাক নিৰ্দেশ দিছে, ৰাইজে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব দিছে, গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছে। যোনদিনা যেতিয়ালৈকে আমাক ৰাইজে যি কৰিব দিব, তেতিয়ালৈকে আছু যুৱ ছাত্ৰ পৰিষদে ৰাইজৰ মতে কাম কৰি গৈ থাকিব। He's a